গছে প্ৰখৰ ৰ'দত আমাক দিয়ে শীতল ছাঁ, কত জীৱই পায় ফলৰ সোৱাদ মিঠা, দিয়ে নিৰ্মল বতাহ অক্সিজেন ভৰা। প্ৰকৃতিয়ে আমাক গছৰ জৰিয়তে দিয়ে কত কি, এতিয়া আমাৰ পাল ঘূৰাই দিয়াৰ। অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে আমি সমগ্ৰ অসমত 17 ছেপ্টেম্বৰৰ দিনটোত 1 কোটি গছ পুলি ৰোপণ কৰিম। অহা 17 ছেপ্টেম্বৰ তাৰিখে অসমে ৰচিব ইতিহাস 1 কোটি গছপুলি ৰোপণ কৰি। অংশগ্ৰহণ কৰক অমৃত বৃক্ষ আন্দোলনত। জৈৱ বৈচিত্ৰতাৰ সমৃদ্ধি, জলবায়ু পৰিৱৰ্তন ৰোধ আৰু ব্যৱসায়িক বৃক্ষৰোপণেৰে স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীদেৱৰ মাৰ্গদৰ্শন আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত গঢ় লৈ উঠা এই অমৃত বৃক্ষ আন্দোলনত ভাগ লৈ এক সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ সাক্ষী হওক আৰু এই সেউজ আন্দোলনৰ এগৰাকী যোদ্ধা হওক।